হেল্ল' গাইজ, যিহেতু মই লাষ্ট ভিডিঅ'ত কৈছিলোঁ যে মই গৈছিলোঁ বৰদোৱালৈ, কিন্তু বৰদোৱা যোৱাৰ আগত মুনুৰ গাটো অকণ বেয়া আছিলে, সেইকাৰণে তাই প্ৰেছাৰটো চেক কৰাই ল'লে। তাৰপিছত ময়ো অলপমান চেক কৰাই ল'লোঁ। তাই কিন্তু হাই প্ৰেছাৰ ওলাইছে দেই, মোৰ কিন্তু নৰ্মেল ওলাইছে। তাৰপিছত আমি আহি পালোঁহি বৰদোৱালৈ। যদি কোনোবাই নাজানে বৰদোৱাৰ বিষয়ে, তেনেহ'লে বৰদোৱা আছে নগাঁও জিলাত, আৰু বৰদোৱা হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান, আৰু এই বৰদোৱাখনেই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা স্থাপিত প্ৰথমখন থান বা সত্ৰ। বৰদোৱাত হোলীটো বহুত ধুনীয়াকৈ উদযাপন কৰা হয়। দিনত গোসাঁই ফুৰাই নাম প্ৰসংগ কৰি তাৰপিছত সকলোৱে ইজনে আনজনক কালাৰ লগায়, আৰু হোলীৰ কাৰণে ইয়াত বহুত ডাঙৰকৈ মেলা পতা হয়। সেইকাৰণে আমি ৰাতি মেলাখনহে চাবলৈ গৈছিলোঁ, আৰু যিহেতু মেলা চাই চাই সকলোৰে ভাগৰ লাগি গৈছিল, সেইকাৰণে চবেই এটা এটা জুচ খাই লৈছিলোঁ। তাৰপিছত আমি উভতিব হ'ল। আমি কমেও 12টামান বজাত গৈছোঁ, আৰু আমি কমেও 4:30মানত ঘৰলৈ উভতি আহিছোঁ। আৰু ঘৰলৈ উভতি যিহেতু ৰাতিপুৱাই হ'ল, সেইকাৰণে আমি চবেই চাহ একাপ খাই ল'লোঁ। তাৰপিছত আমি আহিলোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মন্দিৰটোৱেই হৈছে এইটো, আৰু ইয়াৰ হাইট হৈছে 126 ফুট। হৰ হৰ মহাদেৱ। আজিলৈ